আজিৰ অভিমতত আমি শিক্ষাৰ সন্দৰ্ভত কিছু কথা পাতিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে, সকলোখিনি কথা গমেই পাইছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এটা মন্তব্যৰ পিছত ৰাজ্যৰ শিক্ষাখণ্ডৰ এটা বিশেষ দিশ আকৌ এবাৰ পোহৰলৈ আহিছে। প্ৰায় 4,49,000তকৈ বেছি ছাত্ৰ ছাত্ৰী আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা নোহোৱা হৈছে। আৰু কালি সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰীয়ে সেই কথাখিনি নিজে সদৰি কৰাৰ পিছত আজিৰ দিনটোতো তাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ বাহিৰেও শিক্ষক সমাজৰ লগত এক প্ৰকাৰ শিক্ষামন্ত্ৰীৰ সংঘাতৰ সূত্ৰপাত ঘটিছে। আৰু এনেকুৱা সময়তেই আজি আমি শিক্ষক সমাজৰ প্ৰতিনিধিক লৈ, জাতীয় সংগঠনৰ নেতাক লৈ কিছু কথা অভিমতত আলোকপাত কৰিব বিচাৰিছোঁ। সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী আছে। গোস্বামী ডাঙৰীয়াক অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। আন এগৰাকী ভেঞ্চাৰ স্কুলৰ প্ৰধান সম্পাদক হৰমোহন বৰা ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ৰেক্টৰ সঞ্জীৱ শৰ্মাকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কমলাকান্ত একাডেমীৰ তেখেত ৰেক্টৰ। আৰু আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা এজন ব্যক্তি পলাশ চাংমাইকো অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। ইয়াৰ বাহিৰে আছে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ পংকজ বৰবৰা ডাঙৰীয়া। পংকজ বৰবৰাকো মই অভিমতলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই শিক্ষামন্ত্ৰীৰ বক্তব্যটোৰ কিয়দাংশ মই অকণমান আৰম্ভণিতেই দেখুৱাই ল'ব বিচাৰোঁ। ৰণোজ পেগুৱে সংবাদমেলত কোনকেইটা কথা কৈছিল, যাক লৈ শিক্ষা মহলত চৰ্চা হৈছে, শিক্ষক সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলগীয়া হৈছে। চাওক আপোনালোকে। চাকৰি নিয়মীয়াকৰণটো তেখেতসকলক এখন এগ্ৰিমেণ্টৰ জৰিয়তে 60 বছৰ বয়সলৈকে তেওঁলোকৰ চাকৰি থাকিব। প্ৰায় এইটো নিয়মীয়াকৰণটো হৈয়ে গ'ল। এতিয়া তেওঁলোকে ৰাতিটোৰ ভিতৰতে কলটো পকাব বিচাৰিলে, বুকুতে কলটো পকাব বিচাৰিলেতো তেনেধৰণে নপকিব। এধাপকে যাব লাগিব। অসম চৰকাৰে সকলোবিলাক শিক্ষা বিভাগৰ সমস্যা, শিক্ষকসকলৰ সমস্যা মই বাৰে বাৰে কৈ আহিছোঁ যে আমি পৰ্যায়ক্ৰমে এধাপকে সমাধান কৰি গৈ আছোঁ। কিন্তু এইটো বুকুতে কল পকাবলৈ গ'লে কলটো গেলি যাব, এই কথাটো খাব পৰা নহ'ব। তাৰমানে এই কথাটো ষ্টেট পুল টিচাৰ, SSA যিসকল কণ্টেক্সুৱেল টিচাৰ, তেওঁলোকক মই সবিনয়ে জনাইছোঁ যে বুকুতে কল পকাব গ'লে কিন্তু কলটো খাব পৰা নহ'ব, কলটো গেলি যাব। এই কথাটোলৈ তেওঁলোকে মন ৰাখি ধৈৰ্য সহকাৰে চৰকাৰখনৰ লগত সহযোগিতা কৰিলে এদিন নহয় এদিন তেওঁলোকৰ সমস্যা নিশ্চিতভাৱে সমাধান হ'ব। আছাম শিক্ষক আছে, তেওঁলোকে অলপ ৰাজনীতিৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। তো ৰিজিগনেশ্যন দি পেলাই পলিটিকেল পাৰ্টি, বিজেপি বিৰোধী পাৰ্টিত তেওঁলোকে যোগদান কৰক। কৰি পেলাই বিজেপি চৰকাৰক পৰাস্ত কৰাৰ কাৰণে তেওঁলোকে শিক্ষক হৈ চৰকাৰ ৰাজনীতিত কিয় সোমায়? এয়া আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ বক্তব্যৰ কিয়দাংশ। এই একেখন সংবাদমেলতেই ৰাজ্যৰ শিক্ষাখণ্ডৰ আন এটা দিশ শিক্ষামন্ত্ৰীয়ে উন্মোচিত কৰিছিল। অৰ্থাৎ 4,49,197গৰাকী শিক্ষাৰ্থী ৰাজ্যৰ বিদ্যালয়ত হ্ৰাস হোৱাৰ কথা সদৰি কৰিছিল। আৰু তেখেতে স্পষ্টকৈ কৈছিল যে ইয়াৰে প্ৰাদেশিকৃত বিদ্যালয়ৰ 1,25,413গৰাকী শিক্ষাৰ্থী হ্ৰাস হৈছিল। ব্যক্তিগত খণ্ডৰ 1,92,556গৰাকী শিক্ষাৰ্থী হ্ৰাস হৈছিল। আৰু অপ্ৰাদেশিকৃত বিদ্যালয়ৰ পৰা হ্ৰাস হৈছিল 1,31,228গৰাকী শিক্ষাৰ্থী। অৰ্থাৎ 4,49,197গৰাকী শিক্ষাৰ্থী আমাৰ বিদ্যালয়ৰ পৰা নোহোৱা হ'ল। সঁচাকৈয়ে কি কাৰণত নোহোৱা হ'ল? তেখেতে কৈছিল যে শুদ্ধিকৰণৰ কাৰণে। ইয়াৰ আগতে ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত শিক্ষক সমাজে ভুল তথ্য দিছিল। ছাত্ৰ ছাত্ৰী নথকাকৈ এসোপামান ছাত্ৰ ছাত্ৰী দেখুৱাইছিল অকল মধ্যাহ্ন ভোজনৰ কাৰণে বা আন কিছু সা সুবিধাৰ কাৰণে। আৰু সেইকাৰণেই এইটো শুদ্ধিকৰণহে হৈছে। এয়া কোনো নতুন তথ্য নহয়। এক প্ৰকাৰ এটা স্বাভাৱিক গতিত এতিয়াৰ পৰা বিদ্যালয় সঠিক দিশত, শিক্ষানুষ্ঠান সঠিক দিশত, শিক্ষা বিভাগ সঠিক দিশত অগ্ৰসৰ হোৱাৰ এটা পথ প্ৰশস্ত হ'ল বুলি কৈছে। যদি সঁচাকৈ সেয়াই হয়, তেনেহ'লে ইমান দিনে ৰাজ্যৰ শিক্ষা বিভাগে কিয় গম পোৱা নাছিল? তেনেধৰণৰ কিন্তু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। যদি শিক্ষামন্ত্ৰীয়ে কোৱা কথাটোৱেই সঁচা, ইমান দিনে শিক্ষা বিভাগটোৱে কি কৰি আছিল? যদি মধ্যাহ্ন ভোজনৰ সঁচাকৈ সেইসোপা শিক্ষক সমাজে লুকাই চুৰকৈ পইচা খাবৰ কাৰণেই যদি তেনেকুৱা কাম কৰি আছিল, ইমান দিনে আমাৰ বিয়াগুম শিক্ষা বিভাগটোৱে চকুমুদাৰ কুলি ভাও ধৰি আছিল, জানিও নজনাৰ ভাও ধৰিছিল, নে আন কিবা ৰহস্য লুকাই আছিল? এই কথাখিনি কিন্তু আজিৰ দিনটোত আহে। শিক্ষামন্ত্ৰীৰ ৰাজনীতিৰ সন্দৰ্ভত বা শিক্ষক সমাজক সমালোচনা কৰাৰ সন্দৰ্ভত ভুকুতে কল নপকাৰ কথা যিটো কথা ক'লে,
তাৰ প্ৰত্যুত্তৰ হিচাপে শিক্ষক সমাজেও কিন্তু আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰে মই এজন শিক্ষকৰ এটা বক্তব্য দেখুৱাই ল'ব বিচাৰিছোঁ 11টা বছৰে আমি ধৈৰ্যই ধৰি আছোঁ আনকি অসম বিজেপিৰ ভিজন ডকুমেণ্টত আমাক নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই অসম বিজেপিও শাসনলৈ অহা আজি 7টা বছৰ উকলি গৈছে আনকি শিক্ষামন্ত্ৰী মহোদয়েও দায়িত্ব লাভ কৰা আজি 2টা বছৰ উকলি গৈছে আৰু কিমানটা দিন বা কিমানটা নিশাৰ পিছত তেওঁ কোৱা নিয়মীয়াকৰণৰ কলটো পকিব সেই সিদ্ধান্তটো শিক্ষামন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ জনাই দিয়ক আমি তেতিয়া ধৈৰ্য ধৰাত আমাৰ কোনো বাধা নাই বা আমাৰ কোনো কথা নাই কিন্তু যদিহে তেখেতে সিদ্ধান্ত স্পষ্ট নকৰে আৰু সদায় এনেকৈ ধৈৰ্য ধৰক বিবেচনা কৰি আছোঁ ধৰণৰ কথাৰে আমাক কৈ থাকে তেনেহ'লে শিক্ষকসকল নিশ্চয়কৈ ভৱিষ্যতৰ সেয়া আছিল এগৰাকী শিক্ষকৰ বক্তব্য মই পুনে পুনে গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ আপুনি যিহেতু আটাইতকৈ সৰ্ববৃহৎ আমাৰ শিক্ষক সংস্থাটোৰ আপুনি প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি আছে এই দুটা কথা যে বিদ্যালয়ত যে ছাত্ৰ ছাত্ৰীৰ ইমান সংখ্যা হ্ৰাস পালে এইটো অভাৱনীয় চাবলৈ গ'লে 4,49,197 গৰাকী শিক্ষাৰ্থী হ্ৰাস হোৱাৰ যিটো তথ্য ইউডাইছৰ প্ৰতিবেদনৰ ভিত্তিত এটা উদ্বেগজনক তথ্য শিক্ষামন্ত্ৰীয়ে কৈছে আৰু তেখেতে সেইখিনি হ্ৰাস হোৱাৰ যিখিনি তথ্য দিছে ভেঞ্চাৰ স্কুল প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত 16.15% অৰ্থাৎ 16.15% হ্ৰাস হোৱা বুলি কৈছে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত 12.7% হ্ৰাস হোৱাৰ কথা কৈছে আৰু চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত কিন্তু তেখেতে কৈছে যে 2.44%হে হ্ৰাস হৈছে আৰু ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত যিখিনি কৈছে যে এইখিনি ভুল তথ্য দি থকা হৈছিল যিয়ে নহওক সামগ্ৰিকভাৱে এই যে 4,49,197 গৰাকী শিক্ষাৰ্থী হ্ৰাস হোৱাৰ ক্ষেত্ৰত যিখিনি তথ্য আহিছে আপোনাৰ বক্তব্য কি এতিয়া হয় এয়া এটা উদ্বেগজনক খবৰ কিন্তু খবৰটো নতুন নহয় আজিৰ পৰা প্ৰায় 4 বছৰ আগতেও এই এনে ধৰণৰ এটা তথ্য অসম চৰকাৰে প্ৰকাশ কৰিছিল কিন্তু তেতিয়াও তাৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰি বা তাৰ তদন্ত কৰি কাৰণখিনি উলিওৱা নহ'ল কিছু তুলুঙা মন্তব্যৰে সেই সময়তো কথা কোৱা হৈছিল আৰু আজিও সেই একে ধৰণৰ তুলুঙা মন্তব্যৰ কথা কোৱা হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে মিড ডে মিল কাপোৰৰ পইচা ইত্যাদি ইত্যাদি কাৰণত এইবোৰ তাৰমানে কৰবাত ফেক এনৰলমেণ্ট সোমাই দিয়া হৈছে মোৰ প্ৰশ্নটো হ'ল ঠিক আছে বাৰু গভৰ্ণমেণ্ট স্কুলৰ শিক্ষকে এই কামটো কৰিলে প্ৰাইভেট স্কুলৰ এই 2 লাখ ছাত্ৰ ছাত্ৰী যে নোহোৱা হ'ল তেওঁলোকে ক'ত মিড ডে মিলৰ পইচা পায় ক'ত তেওঁলোকৰ তাতে আপোনাৰ ইউনিফৰ্মৰ পইচা যায় আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিষয়টো অধ্যয়ন কৰা নাই বা তদন্ত কৰাৰ কাৰণে চেষ্টা কৰা নাই ইয়াৰ যিটো মূল কাৰণ এই কাৰণটোৰ এটা তাৰ ভিতৰত বহুবিলাক কাৰণ আছে তাৰ ভিতৰত এটা অন্যতম কাৰণ শিক্ষা অধিকাৰ আইনে স্কুলত এডমিশ্যনৰ যিটো নীতি দিছে সেই নীতিটো হ'ল এনেকুৱা যে ধৰা হ'ল আপোনাৰ বিদ্যালয়ত মই মোৰ ল'ৰাটো লৈ গৈছোঁ আপুনি মোৰ ল'ৰাটোক আপুনি মোৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেট আছে নে নাই আপুনি সুধিব নোৱাৰে আপোনাৰ স্কুলত যোৱাৰ লগে লগে আপুনি এডমিশ্যন দিব লাগিব এইটো RT এক্টে বাধ্যবাধকতা কৰি দিছে এতিয়া আমাৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীসকলৰ বা বিশেষকৈ চহৰাঞ্চলত যিবোৰ আহি আছে মাইগ্ৰেণ্ট ষ্টুডেণ্ট তেওঁলোকে কি কৰে যে তেওঁলোকে আজি ধৰক মোৰ স্কুলত এডমিশ্যন ল'লে তেওঁলোকৰ যিটো কাম কৰি আছিল সেই কামটোৰ স্থানান্তৰ হ'ল হোৱা কাৰণে ধৰি লওক ইয়াৰ পৰা গৈ সোণাপুৰত গ'ল গুৱাহাটী মানে পল্টন বজাৰৰ পৰা তেওঁ গৈ সোণাপুৰৰ স্কুলখনতো আকৌ নামটো লগাই দিয়ে ইয়াৰতে যে তেওঁ যে তাত এইখন স্কুলৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট যিহেতু নিব নালাগে গতিকে তাত গৈ তেওঁ আৰামত এডমিশ্যনটো লয় ফলত একেজন ষ্টুডেণ্ট ডবল ঠাইত থকা কথাটো অস্বীকাৰ কৰিব আমি নোৱাৰোঁ এই কথাটো সত্য কিন্তু আমাৰ কথাটো হ'ল যে এই যিখিনি তথ্য মন্ত্ৰী মহোদয়ে দাঙি ধৰিছে এই তথ্যখিনি দাঙি ধৰোঁতে তেখেতে এটা কথা পাহৰিলে নেকি যে এইবাৰ গুণোৎসৱ হৈ গ'ল গুণোৎসৱত কোৱা হৈছে যে 96.69% ষ্টুডেণ্ট প্ৰেজেণ্ট আছে এইটো তথ্য এইটো গুণোৎসৱৰ ৰিজাল্টৰ তথ্য এতিয়া 96.69 যদি আছে 21-22 গুণোৎসৱত আছে 91.72% তেতিয়াহ'লে ইনভেজিলেটৰসকলে তাত ক'ৰবাত মিছা কথা ক'লে নেকি নে এই তথ্যখিনি সংগ্ৰহ কৰাত ক'ৰবাত ভুল হ'ল এই গোটেই কথাটো আচলতে শিক্ষামন্ত্ৰী মহোদয়ে তাড়াতাড়ি কৰিব নালাগে কেন্দ্ৰ চৰকাৰক এটা তথ্য দিব লাগে কাৰণে ধামধুম এটা ৰিপৰ্ট দি কিবা এটা কৈ দিব নালাগে এইটো শিক্ষক সমাজৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত যদি লুকুৱাইছে কিবা
নাই চাওক এই কথাটো কেনেকৈ হৈছে যিহেতু আমাৰ কাৰ্যালয়ৰ জৰিয়তে CRC সকলৰ জৰিয়তে এই তথ্য সংগ্ৰহ কৰি চৰকাৰীভাৱে এইটো প্ৰকাশ কৰিছে এতিয়াও আমি এই বিষয়টোত আমি ভিতৰলৈ সোমাই গৈ ক'ত কি হৈছে কথাখিনি যোৱাকালিহে ঘটনাটো হ'ল আমি পালোঁ আমি কৰিব পৰা নাই গতিকে আমি বিশেষ প্ৰতিক্ৰিয়া মানে গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে ক'ব খোজা নাই কিন্তু দুটামান ক্লু দি থৈ দিছোঁ এক আমাৰ যিটো মানে এডমিশ্যনৰ ক্ৰাইটেৰিয়াই কিছু ভুৱা শিক্ষাৰ্থী মানে ডবল একেজন শিক্ষাৰ্থী দুখন শিক্ষানুষ্ঠানত থকা কথাটো সত্য দ্বিতীয় কথাটো হ'ল যে গুণোৎসৱৰ এই 96.69% এই কথাটো সত্য যদি এইটো সত্য হয় তেনেহ'লে এই তথ্যটোত ক'ৰবাত বিভ্ৰাট আছে আৰু যদি এই তথ্যটোত বিভ্ৰাট নাই তেতিয়াহ'লে গুণোৎসৱত যিসকল ইনভিজিলেটৰ আছিল তেখেতসকলে ফেক এনৰলমেণ্টৰ ক্ষেত্ৰত উপস্থিতিটো দিছে গুণোৎসৱত এটা বেলেগ ধৰণৰ ছবি দিবৰ কাৰণে এইটো কৰিলে নেকি এই কথাটো আমি এতিয়া নিশ্চয় আমি আমাৰ সাংগঠনিকভাৱে এই কথাখিনি আমি বিশ্লেষণ কৰাৰ যত্ন কৰিম ঠিক আছে ধন্যবাদ জনাইছোঁ মই সঞ্জীৱ শৰ্মাৰ কাষলৈ আহিছোঁ যিটো কথা প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত 12%তকৈ বেছি ছাত্ৰ ছাত্ৰী হ্ৰাস হোৱাৰ কথা ক'লে যিটো ৰাতুল গোস্বামীয়ে ক'লে যে তাততো মিড ডে মিলৰ কথা নাহে তাততো ইউনিফৰ্মৰ কথা নাহে তাততো চৰকাৰী ধনৰ কোনো অংক তাত জড়িত নহয় তেতিয়াহ'লে বেচৰকাৰী বিদ্যালয় মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ইমানখিনি শিক্ষাৰ্থী হ্ৰাস হোৱাৰ কথাটো মূল কাৰণ কি হ'ব পাৰে এইটো এটা উদ্বেগজনক আমাৰ সূচাংক ষ্টেটিষ্টিক্স কিন্তু ইয়াৰ কাৰণ যদি চাই আপুনি 2021-22ৰ পৰা 22-23লৈকে 1,92,556 জন ষ্টুডেণ্ট নোহোৱা হৈছে তাৰমানে 12.07%। তো ইয়াৰ আগত আপোনাৰ যি কোভিডৰ অতিমাৰীৰ যি দুটা কাৰ্যকাল গ'ল মানে দুটা বছৰ বিধ্বস্ত কৰা পৰিস্থিতিৰ সৃষ্টি হ'ল সেই সময়ত মই এজন ব্যক্তিগত বিদ্যালয়ৰ লগত জড়িত ব্যক্তি হিচাপে গম পাওঁ তাৰোপৰি মই অসম জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ গাৰ্জেনৰ ফালৰ পৰা মেম্বাৰো আছিলোঁ তেতিয়া গম পাওঁ যে সেই সময়ত বহুত নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত শ্ৰেণীৰ লোকে যিবিলাক বেছিভাগ প্ৰাইভেট প্ৰেক্টিছ কৰা প্ৰাইভেট কাম কৰা মানুহৰ ল'ৰা ছোৱালীৰ সময়ত মানে তেওঁলোকে সেই স্কুলৰ যিমানেই ডিউজ নহওক 400 হওক 2000 হওক মিলাব নোৱাৰা অৱস্থাত পৰিল আৰু তেতিয়া বহুত ষ্টুডেণ্ট মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ বহুত ষ্টুডেণ্ট চৰকাৰী স্কুললৈকে গৈছে কিন্তু তেতিয়া এটা কুৱেশ্যন হয় যদি এই 1,92,500 জন বা 12.07% ষ্টুডেণ্ট যদি চৰকাৰী বিদ্যালয়লৈ মাইগ্ৰেণ্ট গৈছে এইটো নিৰ্ঘাত সত্য যে প্ৰাইভেট স্কুলৰ পৰা বহু সংখ্যক ষ্টুডেণ্ট গভৰ্ণমেণ্ট স্কুললৈ গৈছে সেই সময়ত তেতিয়া যদি আমি চাওঁ তেতিয়াহ'লে চৰকাৰী বিদ্যালয়ৰ পৰা যিখিনি দেখাইছে 2.44% মাত্ৰ তেখেতসকলৰ ষ্টেটিষ্টিক্সত আহিছে তেতিয়া আমি ক'ব খুজিম এই যদি 1,92,000 আৰু 1,25,000 নিয়াৰ এবাউট 3,10,000 ষ্টুডেণ্টছ চৰকাৰী বিদ্যালয়ৰ পৰা নোহোৱা হৈছে ইয়াৰ কাৰণটো মই ক'ব নোৱাৰিম ইয়াৰ কাৰণটো নিশ্চয় আমাৰ গোস্বামী ডাঙৰীয়া আছে তেখেতসকলৰ সংস্থা বা চৰকাৰী পক্ষৰ ফালৰ পৰা যদি খুব পুংখানুপুংখভাৱে অনুসন্ধান চলে নিশ্চয় ওলাব তাত কিছুমান যোৱাকালি আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছুমান কাৰণ দেখাইছে মিড ডে মিলৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মৰ কথাও আনিছে সেইটো তেখেতসকলেহে গম পাব কাৰণ মই যিহেতু ব্যক্তিগত বিদ্যালয়ৰ লগত জড়িত ব্যক্তি হিচাপে ব্যক্তিগত বিদ্যালয়ৰ কোনো চৰকাৰী লাভালাভ নাই ব্যক্তিগত বিদ্যালয়বোৰ বিশেষ কেইখনমান বিদ্যালয়ত বাহিৰে বাকী 95 to 96% স্কুলে যুঁজি চলাই আছে আজি মই কওঁ আপোনাক এটা ষ্টেটিষ্টিক্স দিওঁ শংকৰদেৱ শিশু নিকেতনৰ আণ্ডাৰত আছে শিশু বিদ্যাসাৰথীৰ আণ্ডাৰত আছে 546খন স্কুল মই আজি তেখেতসকলক সোধোতে তেখেতে কৈছে যে 550 মান আছিল কিন্তু কোভিডৰ সময়ত 4খনমান স্কুল বন্ধ হৈ গ'ল এছবেকৰ আণ্ডাৰত নিয়াৰ এবাউট 2,500 স্কুলছ আছে এই 2,500 স্কুলৰ ভিতৰতো কেইখনমান স্কুল নোহোৱা হৈ গ'ল নোৱাৰা হ'ল চলাব নোৱাৰা হ'ল এই ষ্টেটিষ্টিক্সবোৰ যদি আমি চাওঁ যে ব্যক্তিগত বিদ্যালয়ৰ পৰা আৰু আনাদাৰ 1,000 নে 1,200 স্কুলছ আছে গতিকে আমি এই টোটেল 4,246 জাষ্ট এটা ডাটা কালেকশ্যন কৰিছিলোঁ প্ৰাইভেট স্কুলছ আছে যে তাৰ পৰা 50 জনকেও ধৰা যায় তেতিয়াহ'লে 2,25,000 মান ষ্টুডেণ্টছ ব্যক্তিগত বিদ্যালয়ৰ পৰা নোহোৱা হৈছে গতিকে এইটোৱে কওঁ যে কোভিড কালৰ কাৰণে বা কোভিড অতি মহামাৰীৰ কাৰণে যিটো চিটুৱেশ্যন সৃষ্টি হ'ল বা ফাইনেন্সিয়েলি আৰ্থ সামাজিক দিশত যিটো নিম্ন মধ্যবিত্ত শ্ৰেণী যিটো পৰিস্থিতিৰ সন্মুখীন তাৰ কাৰণে বহুত ষ্টুডেণ্ট গভৰ্ণমেণ্ট বিদ্যালয়লৈ গৈছে
ঠিক আছে বাৰু মই হৰমোহন বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহি লৈছোঁ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ সংস্থাৰ যিহেতু আপুনি প্ৰধান সম্পাদকৰ দায়িত্বত আছে আপোনালোকলৈকে আটাইতকৈ এতিয়া আঙুলিটো উঠিছিল আৰু ইয়াৰ পাৰ্চেণ্টেজটো আটাইতকৈ ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰতে বেছি 16.15% অৰ্থাৎ মানে প্ৰায় 16%তকৈও বেছি যিহেতু আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ তেনেহ'লে দেখিম যে 1 লাখ মানে প্ৰায় 1.5 লাখতকৈও বেছি 2 লাখেই চাগে ওচৰা ওচৰি আপোনালোকৰ এতিয়া এইখিনিতে মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অপ্ৰাদেশিকৃত শিক্ষকৰ যিটো সমস্যা এই আটাই সমস্যাটো নহ'লে অন্ততঃ আজি যিটো বিষয়বস্তুৰ লগত সংলগ্ন কৰি আমি অকণমান আমাৰ বিড়ম্বনা বা আমাৰ দুখৰ বেদনাখিনি জাষ্ট মই 1 মিনিট মই আপোনালোকৰ সন্মুখতে ব্যক্ত কৰিব বিচাৰোঁ তেতিয়া মোৰ কথাখিনি আধৰুৱা হৈ ৰ'ব যদি মই সেইখিনি কথা নকওঁ প্ৰথম কথাটো হ'ল আমি বিগত দিনত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বহুত আন্দোলন কৰিছোঁ বহুত মানে প্ৰতিবাদ কৰিছোঁ এইটো প্ৰচাৰ মাধ্যমত ইতিমধ্যে যথেষ্ট প্ৰচাৰ হৈছে চৰকাৰখনে আমাক সদায় অৱহেলাৰ দৃষ্টিভংগী দিয়ে আমাক মানে চাই আছে যোৱা 20 অক্টোবৰত আমি আটাইতকৈ সেইটোও কিন্তু পৰিতাপৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিবৰ কাৰণে আচলতে আমি বহুদিন আন্দোলন কৰিব লগা হৈছে প্ৰতিবাদ কৰিব লগা হৈছে মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত আমি আমাৰ অকণমান আমাৰ দুখৰ কথাখিনি ক'বৰ কাৰণে তেখেতক লগ কৰিবৰ কাৰণে আমি এটা সময়ত আন্দোলন কৰিব লগা হৈছে এই আন্দোলনৰ ফলশ্ৰুতিত আমি যোৱাৰ 22 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত আমি তেখেতৰ কাৰ্যালয়ত আলোচনাত মিলিত হ'লোঁ সেইদিনাখনে তেখেতে আমাৰ গোটেই সমস্যাখিনি শুনি আমাক আশ্বাসো দিলে যে আপোনালোকৰ সমস্যাটো সমাধান কৰা হ'ব আইন সংশোধন কৰা হ'ব যিখন 17 আমি এই আইনখনক আচলতে এতিয়াও কওঁ যে শিক্ষকক হত্যা কৰা আইন বুলি কওঁ এইখনক আইন যদিও পদ প্ৰাদেশিকৰণ চৰকাৰী নামেৰে নামাংকিত কিন্তু আমি ক'ম যে সেইখন আইনখন আমাক শিক্ষকক হত্যা কৰা আইন বা বঞ্চিত কৰা আইন এই আইনখন সংশোধন কৰিম বুলি সেইদিনা আমাক আশ্বাস দিলে তাৰ এই আশ্বাসত আমি আশ্বাসিত হৈ থাকিলোঁ তাৰপিছত কিন্তু এই আলোচনাটো কেৱল আলোচনা হৈ থাকিল কাৰ্যকৰী ব্যৱস্থা একো নহ'ল আমি আকৌ আন্দোলন কৰিব লগা হ'ল আকৌ প্ৰতিবাদ কৰিব লগা হ'ল এনেকৈ আন্দোলন প্ৰতিবাদৰ পিছে যোৱা 5 এপ্ৰিল তাৰিখত আমি 28 তাৰিখে এটা সচলত আন্দোলন কৰিলোঁ য'ত মানে প্ৰায় 12-15 হাজাৰ শিক্ষকৰ উপস্থিতিৰে আন্দোলনটো হৈছিল এই আন্দোলনটো হোৱাৰ পিছত আমাক চৰকাৰী সচিব পৰ্যায়ৰ এজন বিষয়াই আমাৰ লগত আলোচনা কৰি ক'লে যে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় আপোনালোকৰ দাবী মানি লৈ আপোনালোকৰ লগত আলোচনা কৰিব আকৌ আমি যেহেতু আন্দোলন আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্যটো হ'ল আমাৰ সমস্যা সমাধান গতিকে সমস্যা সমাধানৰ পথ দেখিলে আমি আশ্বস্ত হ'ব খোজোঁ আৰু সেই কথামতে আমি থাকিলোঁ কিন্তু 5 তাৰিখে আমাক মাতিলে এপ্ৰিলৰ 5 তাৰিখে আমাক মানে মাতি উঠাৰ পিছত সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় নাথাকিল শিক্ষামন্ত্ৰী মহোদয় থাকিল তেখেতে একদম বেলেগ ধৰণৰ আমাৰ লগতে আৰু বিভিন্ন ধৰণৰ আমাৰ তথাকথিত কিছুমান শিক্ষক সন্থা অপ্ৰাদেশিকৃত শিক্ষক সন্থা নথকা নহয় সেইবিলাককো আমাৰ লগত মাতি গোটেই আলোচনাটো এটা বেমেজালি বা ভেকু ভাওনাত পৰিণত কৰিবৰ কাৰণে আচলতে এটা প্ৰচেষ্টা শিক্ষামন্ত্ৰীয়ে চলোৱা যেন আমাৰ উপলব্ধি হ'ল আৰু সেই আলোচনাটো একেবাৰে বিফল হ'ল একো আলোচনা নহ'ল তাৰপিছত লগে 6 তাৰিখে আপুনি মোৰ কথাটো উত্তৰটো দি লওক মই যিটো প্ৰশ্ন কৰিছোঁ আপুনি সেইটো উত্তৰ দিম এই কথাটো উত্তৰ দিম 6 তাৰিখে তেওঁলোকে কি কৰিলে অসম চৰকাৰে শিক্ষা বিভাগৰ নিৰ্দেশত এটা নিৰ্দেশনা এটা জাৰি কৰিলে যে মিড ডে মিলটো মানে ভেঞ্চাৰ স্কুল শিক্ষানুষ্ঠানৰ পৰা বন্ধ কৰি দিয়া হ'ল আমি আকৌ আন্দোলন কৰিলোঁ আন্দোলন কৰাৰ পিছত আমি আন্দোলন কৰিব নিদিলে আমাক মাতি নি পেলাই আলোচনা কৰা হ'ল 12 এপ্ৰিলত আমাৰ লগত মাইনটছ এখন কৰিলে মাইনটছখন কৰি মাইনটছখনত প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈছে আনুষ্ঠানিক হৈছে এই মাইনটছখনত ক'লে যে আপোনালোকক মিড ডে মিলটো আকৌ দিয়া হ'ব আমি দিল্লীলৈ লিখিম কিবা টেকনিকেল কাৰণৰ কথা ক'লে আমি যেহেতু আকৌ দিম বুলি ক'লে আমি আশ্বস্ত হ'লোঁ তাৰপিছত আমাৰ দাবী আছিল যে মিড ডে মিলটো দিব লাগিব ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে বঞ্চিত কৰা যিটো ৰাজনীতি সেইটো নকৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছিলোঁ আৰু তেওঁলোকৰ আমাৰ আহ্বানতে আমাৰ দাবীকেইটা গোটেইকেইটা দাবী মিলি লৈছিল যে ইউনিফৰ্ম দিব বিনামূলীয়া পাঠ্যপুথি একো নহ'ল এই আমাক যে প্ৰতিশ্ৰুতি দিলে এখন মাইনটছ কৰিলে একো নহ'ল তাৰপিছত শেহতীয়াকৈ আজিৰ যিটো যোৱাকালি যিটো সংবাদ মাধ্যমৰ যিটো তথ্য এই তথ্যটোত আমি আচলতে আচৰিত হৈছোঁ এই যিবিলাক শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানবিলাকৰ এটা ডাইস্কুট থাকে
আৰু এই ডাইচ কোডটো ফেন্সাৰে হওক বা অপাধিকৃতই হওক বা পাধিকৃতই হওক বা অন্যান্য প্ৰাইভেটবিলাকৰো এটা ডাইচ কোড আছে এই ডাইচ কোডবিলাক আচলতে কোনো বেচৰকাৰী সংস্থাই এইটো মেইনটেইন নকৰে এই ডাইচ কোডটো চৰকাৰী শিক্ষা বিভাগৰ মানুহে মেইনটেইন আপুনি মোক এটা বাক্যত কওকচোন যে শিক্ষামন্ত্ৰীৰ সেই বক্তব্যখিনি আপোনালোকে মানি লৈছে নে নাই লোৱা অত্যন্ত দুৰ্ভাগ্যজনক আৰু একদম তুলুঙা এই কথা এই তথ্যখিনিক মই অসত্য বুলি নকওঁ কিন্তু আমি কৈছোঁ যে আচলতে এই গোটেই দোষখিনি আমাৰ এই অপাধিকৃত শিক্ষক বা শিক্ষকখিনিক শিক্ষানুষ্ঠানিকখিনি দি আচলতে আমাক আকৌ মানে অকণমান কলংকিত কৰিব তাৰমানে আমি যিটো বিচাৰি আছোঁ এইটো আমাক দিব নোখোজে আমাক এইটো কৰিব খুজিছে আমি এই কথাটোৰ প্ৰতিবাদ কৰিছোঁ মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ডাইচ কোডবিলাক তেওঁলোকৰ যিবিলাক শিক্ষা বিভাগৰ যিবিলাক CRC আছে CRC বিলাকে ডাইচ কোডবিলাক কৰে আৰু তেওঁলোকে যিবিলাক এই ভুৱা অশিৰি মানে ছাত্ৰ ছাত্ৰীৰ কথা কৈছে ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ অপাধিকৃত যিটো মানে শিক্ষানুষ্ঠান আছে ইয়াত কিন্তু ভুৱা স্কুল নথকা নহয় কিন্তু ঠিক আছে ভুৱা স্কুল আছে এই ভুৱা স্কুলবিলাক সৃষ্টি কৰিছে কিন্তু তেওঁলোকে ঠিক আছে তেওঁলোকৰে সৃষ্টি মই অকণমান বিৰতি ল'ম এতিয়া মই ধন্যবাদ জনাইছোঁ আপোনাক